হে গাইজ মই ইনজামুল আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত। তো গাইজ এই ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কিন্তু বিদ্যা ভিডিঅ'টো একদম মজা হ'ব। মানে মই এই ভিডিঅ'টোত ক'ব গৈ আছোঁ আপোনাৰ মোৰ শৰীৰৰ অংগৰ আঁৰত থকা আচৰিত আচৰিত ৰহস্যৰ কথা। আপোনাৰ গাৰ নোম শিয়ৰি উঠিব যেতিয়া আপুনি গম পাব, আৰু ভিডিঅ'টো একদম ইণ্টাৰেষ্টিং হ'ব, মজা হ'ব। তো ভিডিঅ'টো প্লিজ স্কিপ নকৰিব, একদম শেষলৈ চাওক, তাৰপিছত মোক জনাব। তো আশা কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আজি মই আপোনাৰ শৰীৰৰ অংগৰ আঁৰত থকা 10টা ৰহস্যৰ কথা ক'ব গৈ আছোঁ। এইকেইটা আপোনালোকে হয়তো আগতে গম পায়ো কিছুমানে, আৰু হয়তো কিছুমানে গম নাপায়ো। চ' এই ৰহস্যকেইটা একদম মজা, তো মই ক'ব গৈ আছোঁ। প্ৰথম ৰহস্যটো হৈছে আপোনাৰ ভৰিৰ তলুৱা আৰু এই সৰু গাঁঠিৰ পৰা কিলাকনিলৈ যিমান ডিষ্টেঞ্চ আছে আপোনাৰ ভৰিৰ তলুৱাৰ লগত সমান। আপুনি বিশ্বাস কৰা নাই? আপুনি মোৰটো চাই লওক, তাৰপিছত আপোনাৰটো প্ৰমাণ কৰিব, তাৰপিছত মোক কমেণ্টত জনাব হয় নে নহয়। চাওঁ আহক মোৰ ভৰিৰ তলুৱাৰ লগত মোৰ সৰু গাঁঠিৰ পৰা কিলাকনিলৈ কেনেকৈ মিলে। গতিকে চাওক, এইটো মোৰ সৰু গাঁঠি, ইয়াতে বুঢ়া আঙুলিটোত লগাই দিছোঁ, আৰু মোৰ গোৰটো ইফালে কিলাকনিত লাগিব লাগে। গতিকে এয়া চাওক, গোৰটো কিলাকনিৰ তলফালে লাগিছে। একদম মজা। আপুনি আপোনাৰটো প্ৰমাণ কৰি চাওক। তো আপোনালোকে মোৰ প্ৰথম ৰহস্যটো দেখা পালে। দ্বিতীয়টো হৈছে যে আপুনি জন্মৰ সময়ত আপোনাৰ কাণত 3ডাল হাড় আছিল। সেই হাড়কেইডাল হৈছে হামাৰ, এনভিল আৰু ষ্টাইৰাপ। এই 3ডাল হাড় আপুনি জন্মৰ সময়ত যিমান ডাঙৰ, যিমান চাইজৰ আছিল, আপোনাৰ মৃত্যুৰ সময়লৈ এই 3ডাল হাড় সমান চাইজতে থাকিব। মানে এই 3ডাল হাড় কেতিয়াও গ্ৰ'থ নহয়। তৃতীয়টো হৈছে আপোনাৰ যে চকুৰ এই কৰ্ণিয়াটো আপোনাৰ জন্মৰ সময়ত যিমান ডাঙৰ আছিল, মৃত্যুৰ সময়লৈ সিমান ডাঙৰেই থাকিব। তো আপোনালোকৰ এই চকুৰ কৰ্ণিয়াটো কেতিয়াও ডাঙৰ নহয়। চতুৰ্থটো হৈছে আপোনালোকে জানেনে, আপোনালোকৰ মৃত্যুৰ পিছতো কিছু সময়লৈ আপোনাৰ দেহৰ অংগ মানে গ্ৰ' হৈ থাকে। সেই অংগকেইটা হৈছে আপোনাৰ চুলি আৰু আঙুলিৰ নখ। এই অংগ দুটা আপোনাৰ মৃত্যুৰ পিছতো বাঢ়ি থাকে। পঞ্চমটো হৈছে আপোনাৰ চকুৱে কিবা এটা বস্তু চালে, সেই বস্তুটোৰ ওপৰৰ অংশখিনি আপোনাৰ চকুৰ ৰেটিনাৰ তলৰ অংশখিনিহে চায়। ইণ্টাৰেষ্টিং। ষষ্ঠটো হৈছে যে আপুনি জানেনে, সৰু বাচ্চা এটাই কেতিয়াৰ পৰা স্পষ্টকৈ দেখা পোৱা হয়? তো শুনক, সৰু বাচ্চা এটাৰ 8 মাহৰ পৰা সিহঁতে স্পষ্টকৈ চকুৰে দেখা পোৱা হয়। সপ্তমটো হৈছে আপুনি জন্মৰ সময়ত আপোনাৰ হাড়, দেহৰ হাড় 300ডাল আছিল, কিন্তু আমি সকলোৱে জানো যে এতিয়া আমাৰ হাড় কিমান? 206ডাল। একদম ৰহস্য। অষ্টমটো হৈছে আমাৰ শৰীৰটো 65% পানীৰে গঠিত। নৱমটো হৈছে আমি শুই থকা সময়ত বাহিৰত হৈ থকা যিকোনো শব্দ আমাৰ কাণে শুনে,
কিন্তু আমি শুই থকা সময়ত আমাৰ ব্ৰেইনটোৱে কাম নকৰে কাৰণে আমি গম নাপাওঁ, কিন্তু আমাৰ কাণে এনি টাইম বাহিৰৰ শব্দবোৰ শুনিয়েই থাকে। দশমটো হৈছে আমাৰ উইংস্পান আমাৰ হাইটৰ লগত সমান নহ'ব পাৰে। 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ কিবা অলপ উচ্চ-নীচ থাকিব পাৰে। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। ধন্যবাদ।